আজিকালি আৰু ৰবিবাৰ শনিবাৰ এইবিলাক আৰু নাথাকে, কাৰণ পৰিৱৰ্তন কৰিবলৈ আমি খুবেই এটা ঢৌত সকলোৱে ভাবি আছোঁ। এটা নতুন এটা পৰিৱেশ দিয়াৰ কাৰণে এনেধৰণৰ কাৰ্যসূচী লোৱা হৈছে। আজি আমি ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা আমাৰ হাঁহ কুকুৰা আৰু তাৰ লগতে মানে হাঁহ খোৱা দানা তেনেধৰণৰ ডিষ্ট্ৰিবিউশ্যনৰ এটা প্ৰগ্ৰাম আছিলে। সেয়েহে সময়ৰ নাটনি, তাৰ কাৰণে আজি আমি ৰবিবাৰ হ'লেও আমাৰ বাক্সা ডিষ্ট্ৰিক্টত আমাৰ হাঁহ কুকুৰা বিতৰণৰ এটা কাৰ্যসূচী লোৱা হৈছে। আজি আমাৰ 200টা হিতাধিকাৰীক আমি হাঁহ দিয়া এটা ব্যৱস্থা কৰা হৈছে। পৰৱৰ্তী সময়ত নিজৰ ডিষ্ট্ৰিক্টত নিজৰ মানে ডিষ্ট্ৰিবিউশ্যনটো হৈ গৈ থাকিব আৰু 15টাকৈ এটা হিতাধিকাৰীক 15টাকৈ দিয়া হৈছে আৰু নহয়, এতিয়াতো চলিব নহয়, প্ৰত্যেকটা ডিষ্ট্ৰিক্টত নিজৰ কৰিব। আজি আমাৰ বাক্সা ডিষ্ট্ৰিক্টত হৈছে, এই 2-3 দিন ধৰি এইটো কাম চলি থাকিব আৰু আগতে দিয়া নাছিল দিনত। মই সেইটোৱে কৈছোঁ যে যোৱা সময়ত খালি মুখটো বজাই পেলাই 17 বছৰ বজালে, আৰু ধম্বালি মাৰিয়ে মিছা কথা কৈ মদ ভাং জোৱা আৰু গাঞ্জা খুৱাই পেলাই মানুহক মানে সামাজিক যি দায়িত্বতা আছিলে সেই তাৰ পৰা হাত কাঢ়ি পেলাই অন্য ধৰণৰ আমাৰ বিটিআৰ অঞ্চলটোৰ নেতৃত্ব দিলে। তাৰ কাৰণে আমাৰ ৰাইজ বহুত পিছপৰা হৈ থাকিলে। এতিয়া আমি 17 বছৰত যি নোহোৱা কাম আমি 5 বছৰত কৰিবলৈ গৈছোঁ। তাৰ কাৰণে আমি সমাজকো ৰাইজকো আমি আমাৰ লগত যাওঁৰে আহি পেলাই সহযোগ দিয়াৰ কাৰণে আহ্বান কৰিছোঁ। এনেকুৱা ধৰণৰ কথা যে মানে মৰম বহুত, UPPL দলৰ সকলো কৰ্মকৰ্তাসকলৰ মৰম বহুত, আৱেগ জড়িত হৈ আছে। কাৰণ দীৰ্ঘদিন ধৰি BPFৰ লগত যুদ্ধ কৰি পেলাই আজি এটা ভাল এটা পজিশ্যনত UPPL আছে। সেই গতিকে সকলোৱে নিজস্বটো পাৰফৰ্মেঞ্চ দিয়াৰ কাৰণে এটা যুঁজ চলিছে। সকলোৰে মৰম বেছি হৈছে। তাৰ কাৰণে যোৱাকালি যি এটা মানে আমাৰ মুছলপুৰ সমষ্টিৰ এটা মানে বিশৃংখলা এটা পৰিৱেশ হ'ল, সেইটো মোৰ ফালৰ পৰা মই ক'ম, মুছলপুৰ ব্লক হিচাপে মৰম বহুত তাৰ কাৰণে হৈছে বুলি ক'ম। আৰু তাত লৈ পেলাই বিসংবাদ হোৱাৰ কোনো কথা নহয়, নিজৰ মাজতে হৈছে, বিসংবাদৰ কথা নহয়। মই সেইটো ডাইৰেক্টলি তেনেদৰে নক'লেও মই সেইটো কথা ক'ম। যোৱা দিনত যি আমাৰ এছেম্বলি ইলেকশ্যনৰ সময়ত কিছুমান পক্ষ আমাৰ মুছলপুৰ সমষ্টিত UG ব্ৰহ্ম ডাঙৰীয়াক ইয়াত মানে প্ৰতিদ্বন্দ্বিতা কৰাৰ লৈ পেলাই অলপ মানে আমাৰ মাজত কেইটামান ল'ৰা অলপমান আপছেট আছিলে, আৰু সেই আপছেট ল'ৰাবিলাকক লৈ পেলাই কেইটামান নিজস্ব লবি তন্ত্ৰৰ কেইটামান মানুহে সেই কামটো কৰিছে বুলি মই ক'ব পাৰোঁ। আৰু এইটো স্বাভাৱিক, কাৰণ মই অলপ আগতে কৈছোঁ মৰম বহুত, আৰু য'ত মৰম হয় তাত কাজিয়াও হয়। আৰু যিহেতু মুছলপুৰ ব্লকে 3 দিনৰ ভিতৰত চলিউশ্যন কৰিবলৈ কৈছে, মই আশা কৰিছোঁ শীৰ্ষ নেতাসকলে যি চেণ্ট্ৰেল লেভেলত অবজাৰ্ভিং কমিটি আছে এই সকলে আকৌ এবাৰ মানে জলদিয়ে যাতে মানে এই যোনটো বিষয় এই বিষয়ৰ হস্তক্ষেপ কৰে আৰু যেন মানে নিউট্ৰেলাইজ কৰে। ময়ো আহ্বান কৰিম যাহাতে আমি ভালে আমি আমাৰ দলটো লৈ গৈ থাকিব